Hello guys, welcome back to my channel Nissanat Vlogs. Ako আহিগল আপোনালোকৰ মাজতে অন্য ভিডিও লৈ আৰু আজি মানে আমি হলগছবা গুছি আহিলো এটা আমি গুৱাহাটীতে কামাখ্যাত ৰুম লৈছো ৰুমটো আপোনাক দেখাবলৈ বিচাৰিছো মানে এটা মানে বহুত দেৰি হৈ গল কামাখ্যা লাইন পাতিবগে লাগিব সেইকাৰণে এটা আমি ৰুমটা লৈ আছো ৰুমটো আপোনাক দেখাই দিছো এয়া বলক আমাৰ ৰুমলৈ সোমাই যাও এই ৰুমটো তাকি ধুনীয়াকৈ পৰ্দা আছে বাহিৰলৈ চাও এয়া বিছনা এফালে বাথৰুম আছে বাথৰুমটো নেদেখা আৰু চাকি ধুনীয়াকৈ ধুনীয়া ৰুমটো এফালে সৰুকৈ টেবুল এখন আছে ইয়াত পানী আৰু মোবাইল চাৰ্জ দিবলৈ কাৰণে এতিয়া আমি আপোনালোকৰ ৰুমটো দেখুৱালোঁ এতিয়া আমি কামাখ্যা মন্দিৰলৈ গৈ থাকোঁ তাতনো কিমান ভিৰ কিমান মানুহ আছে চাওঁগৈ ব'ল এতিয়া এইখিনি আমি মা কামাখ্যা তাত দিবলৈ ল'লোঁ এয়া চিমুটি ইফালে পেৰা আছিলে এতিয়া কামাখ্যা মন্দিৰলৈ আমি সোমাই যাম দেখিছেনে চবফালে দোকানে দোকান এয়া ইয়াত স্বাগতম লিখি থৈ দিছে চব কিমান ধুনীয়া চিৰিত কিমান ধুনীয়া ধুনীয়াকৈ বনাই থৈ দিছে ইমান চিৰি আছে মন্দিৰটো এতিয়াও বহুত দূৰত আছে কিমান মানুহ দেখিছেনে আৰু য'তে ত'তে দোকানে দোকান এয়া তাৰা মন্দিৰ চাওক কিমান ধুনীয়া ধুনীয়া বস্তু আছে দোকানত সেয়া আমি এতিয়া কামাখ্যা মন্দিৰ ভিতৰলৈ সোমালোঁ চাওক কিমান ধুনীয়া আৰু বহুত ডাঙৰ জেগা হয় ইমান ধুনীয়া মন্দিৰ চাওক মেইন মন্দিৰটো ইমান ডাঙৰ আৰু এয়া সোণৰ হয় দেখিছেনে ইমান ধুনীয়া এইখিনি সোণৰ আৰু ওপৰতো এটা আছে ডাঙৰ ককা মন্দিৰটো বনোৱা কিমান দিন হ'ল আৰু কোনে বনাইছে মন্দিৰটো বহুত পুৰণা এইটো নকাসুৰ দিনৰ বহুত নকাসুৰ দিন আগৰ দিন বহুত পুৰণা এইবিলাক নকাসুৰ আগতে বনাইছে নকাসুৰে এই এতিয়া আমাৰ হেৰি দিছে নামকৰণ নহয় আমদানি দিছে ককাই কৈছে যে হেৰি এই যে সোণৰ হেৰিখিনি দিছে কিন্তু মুকেশ আম্বানীয়ে দিছে দেখিছেনে কিমান ধুনীয়া এই সোণৰ সেইখিনি মুকেশ আম্বানীয়ে দিছে চাওক ওপৰত আৰু ডাঙৰকৈ আছে এয়া ওপৰত বহুত ডাঙৰকৈ সোণৰেদি বনাই থৈ দিয়া আছে চাওক কিমান ধুনীয়া মন্দিৰ আৰু বহুত ডাঙৰ হয় গোটেই মন্দিৰটো আপোনাক একবাৰ দেখুৱাই দিছোঁ আৰু বহুত চাফা হয় দেখিছেনে অকণমানো লেতেৰা নাই ইয়াত ইমান ধুনীয়াকৈ সিংহৰ মূৰ্তি বনাই থৈ দিয়া আছে চাওক চাওক কিমান ডাঙৰ এতিয়া আমি লাইন পাতিবলৈ যাওঁ লাইন বহুত আছে মানে 7টা বাজি যাব বুলি কৈছে তেওঁ লাইন পাতোঁগৈ আমি ওচৰতে ৰুম লৈছোঁ যেতিয়া একো নহয় অলপমান কষ্ট হ'ব আৰু এয়া কামাখ্যা দেৱালয়লৈ স্বাগতম লিখিছে এয়া চাওক এতিয়া আমি মানে লাইন পাতিবলৈ আহি আছোঁ চাওক কিমান ধুনীয়া বহুত কষ্ট পাতিও আপোনালোকৰ কাৰণে কৰিবলৈ চেষ্টা কৰিছোঁ সেয়া চাওক চব সোণৰ হয় সেয়া চব সোণৰ কিমান ধুনীয়া ওপৰবিলাক চব সোণৰ হয় চাওক কিমান লাইন আপোনালোকে কাৰণে মই কষ্ট কৰিছোঁ বহুত কষ্ট হ'ব আপোনালোকে যেন ভিডিঅ'টো চাই লাইক নকৰাকৈ নাযায় কামাখ্যা মাৰ নামত লাইক কৰি যাব আৰু আমাৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব ইয়াত চিট আছে ইয়াত বহি থাকিব পাৰে চাওক কিমান চিট আছে ইয়াৰ পৰাই ইমান লাইন আৰু ওপৰলৈ আৰু আছে চিৰিত গোটেই লাইন পাতি পাতি আছে এতিয়া আমাৰ বহুত দেৰি হৈ যাব কৈছে 7টামান বাজি যাব কৈছে কিমান দূৰৰ পৰা মানুহবিলাক আহিছে এওঁলোক কলকাতাৰ পৰা আহিছে এতিয়া আমি বহি আছোঁ লাইনত মানে এতিয়া আমি চবেই লাইনতে বহি আছোঁ আগলৈ আৰু লাইন আছে আমি 3:45 পৰা লাইন পাতিয়ে আছোঁ আৰু কিমান দেৰি হয় আপোনাক মই কৈ যাম কিমান মানুহ চাওকচোন গোটেই মানুহে ভৰ্তি হৈছে ইয়াৰ পৰা দেখিয়ে নাপায় কিমান মানুহ চাওক কিমান মানুহ ভিৰ হৈ আছে
দেখিছেনে কামাখ্যা মন্দিৰলৈ কিমান মানুহ আহিছে চব মানুহে কামাখ্যা মাৰ ওচৰত কিবা আশা লৈয়ে আহিছে আমিও মানে কামাখ্যা মাৰ ওচৰত প্ৰাৰ্থনা কৰিম যেন আপোনালোকে আৰু আমি সদায় যেন ভালদৰে থাকিব পাৰোঁ আপোনালোকে যেন ভিডিঅ'টো লাইক কৰি দিয়ে আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আমি আপোনালোকৰ ভিতৰত দেখাব নোৱাৰিম কাৰণ ভিতৰত দেখাবলৈ মানে ফাইন ল'ব ফাইননো কিয় ভৰোঁ চাওক আমাৰ পিছতো কিমান লাইন আছে আৰু আমাৰ আগতো চাওক গোটেই চিৰিত গোটেই লাইন অকল মানে এইফালেও নহয় আকৌ তালৈ সেই মন্দিৰলৈ যাবগৈ লাগিব আমি সেইবোৰ তালৈকে যাব লাগিব ইয়াৰ পৰাই লাইন পাতি আছোঁ গোটেই মানে আমি এক পাক ঘূৰিব লাগিব এয়া ইমান মানুহ এতিয়া আমি চিৰিৰ ওপৰলৈ উঠিম আৰু চাওক কিমান মানুহ গোটেই আমি লাইন পাতিয়ে আছোঁ এতিয়ালৈকে পোৱাগৈয়ে নাই এতিয়াও বহুত লাইন আছে এতিয়া আমি আহি ওচৰ পাইছোঁহি আৰু দেখিছেনে ইয়াতে এচি আছে আমাৰ পিছতো বহুত লাইন আছে কিমান দীঘল লাইন চাওক কিমান ধুনীয়া ভিতৰলৈ ইমান ধুনীয়া ধুনীয়া মূৰ্তি বনাই পেলাই থৈ দিয়া আছে এয়া আগলৈও আছে ইমান ধুনীয়া এয়া দেখিছেনে ভিতৰলৈ কেমেৰা লৈ যাব নোৱাৰে বুলি লিখি দিছে আমি ওলাই আহিলোঁ এতিয়া 6-10টা বজাত আমি এতিয়া ওলাই আহিলোঁ প্ৰাৰ্থনা কৰি কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ সেইটোৱে মোৰ বহুত দুখ হয় কেনেকৈ তাৰলৈ নিব নোৱাৰে ফাইন ল'ব মোক আশীৰ্বাদ কৰিব যেন মই যেন ভাল ভিডিঅ' বনাব পাৰোঁ আৰু আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি কাটি দিয়ে যেতিয়া মোৰ বহুত বেয়া লাগে আপোনালোক মই কিবা যদি ভুল বনাইছোঁ আপোনালোকে মোক আঙুলিয়াই দিব আপোনালোকৰ কাৰণে মই ইমান মানে কষ্ট কৰি ভিডিঅ' বনাওঁ যদি ভুল হয় আপোনালোকে মোক মাফ কৰি দিব মই ইমান ভালদৰে নাজানো তথাপিতো আপোনালোকৰ কাৰণে বনাবলৈ অকণমান চেষ্টা কৰিছোঁ যদি ভুল হয় মোক আপোনালোকে মাফ কৰি দিব ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ মাজত আহিছে আকৌ অন্য ভিডিঅ'লৈ বাই বাই